সকলোকে পিংকিছ কিচেনলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত বহু ধৰণৰ ঔষধি যুক্ত শাক পাতেৰে ৰন্ধা এটা কণীৰ ৰেচিপি লৈ আহিছো। এই ৰেচিপিটো আমাৰ বাবে বহুত উপকাৰী আৰু খাবলৈও খুব ভাল লাগে। তেনেহলে বলকচোন চাও। এই ৰেচিপিটো বনাবৰ বাবে মই মছন্দৰী পাত, নৰসিংহ পাত, ভেদাইলতা, মানিমুনি আৰু টেঙেচি পাত লৈ লৈছো। কণী আৰু আলুখিনি মই বইল কৰি লৈছো। মছলাৰ ভিতৰত মই ইয়াতে সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি আৰু গৰম মছলা লৈ লৈছো। সৰু সাইজৰ এটা মই আম লৈ লৈছো, এটা পিয়াজ, আদা লসুন আৰু জলকিয়া লৈ লৈছো 5টা মান। ইয়াতে জলকিয়া বেছিকৈ ব্যৱহাৰ কৰিলেও একো অন্যায় নকৰে। আৰু মই ইয়াতে 4-5 চামুচ মান তেল লৈ লৈছো। এতিয়া মই ইয়াতে এটা মিক্সি জাৰ লৈ লৈছো। ইয়াতে মই শাক, আদা লসুন, পিয়াজ আৰু আমখিনি দি এটা মই মিহিকৈ পেষ্ট বনাই লৈছো। এতিয়া মই গেছটো অন কৰি কেৰাহী এখন বহাই দিছো। তাতে মই তেলখিনি দি দিছো আৰু তেলখিনি গৰম হোৱাত মই ইয়াতে হালধি আৰু নিমখেৰে সানি লোৱা আলু আৰু কণীখিনি বহাই দিছো আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি ল'ম। এয়া চাওক, কিছু সময়ৰ পাছতেই আমাৰ আলু আৰু কণীখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া মই এইখিনি এটা বাচনত উলিয়াই ৰাখি থৈছো। এতিয়া মই একেখিনি তেলতে প্ৰথমে শুকান জলকীয়াখিনি দি দিছো আৰু তাৰে পাছত মই পাত আৰু মছলাৰ পেষ্টখিনি দি দিছো। এইখিনি মই কিছু সময়ৰ কাৰণে লৰাই লৰাই ভাজি আছো। পেষ্টখিনি কিছু সময়ৰ কাৰণে ভালদৰে ভাজি লোৱাৰ পাছত এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি আৰু গৰম মছলাখিনি দি দিছো। এতিয়া মই এইখিনি আকৌ কিছু সময়ৰ কাৰণে লৰাই লৰাই ভাজি আছো। মছলাখিনি কিছু সময়ৰ কাৰণে ভালদৰে ভাজি লোৱাৰ পাছত এতিয়া মই ইয়াতে এগিলাচ পানী দি দিছো। আপোনালোকে নিজৰ হিচাপত কম বেছিও দিব পাৰে। এতিয়া মই এইখিনি উতলিবলৈ দিছো। এয়া চাওক, আমাৰ চব্জিখন ভালদৰে উতলি আহিছে। এতিয়া মই ইয়াতে ভাজি লোৱা কণী আৰু আলুখিনি দি দিছো। এতিয়া মই আকৌ কিছু সময়ৰ কাৰণে উতলিবলৈ থৈ দিছো। এয়া চাওক, কিছু সময়ৰ পাছতেই আমাৰ টেষ্টি ৰেচিপি ৰেডি হৈ গৈছে। এই ৰেচিপিটো গৰম গৰম ভাতৰ লগত খাবলৈ বেছি ভাল লাগে। আপোনালোকে যদি আগতে খাই পোৱা নাই তেনেহলে এবাৰ নিশ্চয় ট্ৰাই কৰিব। খাবলৈ খুব ভাল হৈছিলে। আজিৰ যদি ৰেচিপিটো চাই ভাল পালে তেনেহলে লাইক এটা কৰি দিব। তেনেহলে অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছো। তেতিয়ালৈ বাই বাই।